নমস্কাৰ আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত বিশেষকৈ আমাৰ মহিলাসকলৰ কাৰণে নাৰিকলৰ লাড়ু মই বিহু বুলি ভোগালী বিহু বুলি বনাবলৈ লৈছোঁ। অৱশ্যে আপোনালোকে চাগে সকলোৱে বনালেই। ইয়াতে আপোনালোকক দেখুৱাই আছোঁ কি কি লৈছোঁ। নাৰিকলটো মই কাপেৰে এনেকৈ জুখি লৈছোঁ, কাৰণ এটা নাৰিকল ডাঙৰো হ'ব পাৰে সৰুও হ'ব পাৰে, সেইকাৰণে আমি চেনিৰ পৰিমাণটো জোখ নাপাওঁ। কিন্তু এনেকৈ যদি জুখি লওঁ, ইয়াতে মই নাৰিকল একাপ ল'লোঁ আৰু নাৰিকলখিনি মই ৰুকি ল'লোঁ অৱশ্যে, কিন্তু সেইখিনি আপোনালোকক দেখুওৱা নহ'ল। মই নাৰিকলখিনি সুন্দৰকৈ ৰুকি ল'লোঁ। ইয়াতে মই নাৰিকল 2 কাপ হ'ল মোৰ, আৰু ইয়াতে নাৰিকলৰ পৰিমাণ অনুসৰি মই চেনি ল'ম। ইয়াতে নাৰিকল 2 কাপ হ'ল যিহেতু মই চেনি ইয়াতে চেনি মই 1 কাপ দিছোঁ। ইয়াতে মই চেনি 1 কাপ দিছোঁ। এই দুটা বস্তু। এতিয়া মই গেছটো অন কৰিছোঁ। মই গেছটো প্ৰথমতে কিয় অন কৰা নাই, কাৰণ কেৰাহীখন যদি অকণমান গৰম হয় তেনেহ'লে কি হ'ব, নাৰিকলখিনি লাগি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে মই কেৰাহীখন গৰম কৰি নোলোৱাকৈ মই নাৰিকল আৰু চেনিখিনি ঢালি দিছোঁ। এতিয়া আমি অকণমান জুইৰ পৰিমাণটো প্ৰথমতে বেছিকৈ দিছোঁ বাৰু। মই এনেকৈ নাৰিকলৰ লাড়ু বনোৱাৰ কেইটামান টিপছ আছে। মোক আচলতে আজিকালি বহুতো মহিলাই নাৰিকল খুব ধুনীয়াকৈ লাড়ু বনায়েই, কিন্তু তাতেই আকৌ কিছু মহিলাই নাৰিকলৰ লাড়ু বনাব নোৱাৰে, অলপ ৰংটো ক'লা হয় বা ঢিলা হয়। বহুতে মোক সোধে, বাইদেউ আপোনাৰ লাড়ুকেইটা ইমান চকচকীয়া বগা হয়, খাবলৈ ভাল লাগে, সোৱাদ লাগে। সেইকাৰণে মই তেখেতসকলৰ বাবেই অৱশ্যে ভিডিঅ'টো বনালোঁ। ইয়াতে আমি লৰাই থাকিব লাগিব। আৰু 1 নম্বৰতে কথা হ'ল কি জানেনে, নাৰিকলৰ লাড়ু বনোৱা খুব বগা চকচকীয়া লাড়ু পাবলৈ হ'লে আমি কেৰাহীখন চাফা লাগিব। যদি আমি তৰকাৰী বনোৱা বা এনেকুৱা কেৰাহী ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে তাত হালধিৰ ৰং লাড়ুখিনিত লাগি যাব পাৰে। সেইকাৰণে আমি কেৰাহীখন খুব চফা লাগিব। আৰু মই ইয়াতে চেনিখিনি মিক্সিত অৱশ্যে চেনিখিনি মই গুড়ি কৰি লৈছোঁ। এনেকৈ প্ৰথমতে জুইৰ পৰিমাণটো মই বেছিকৈ দিছোঁ, কিন্তু খুব লৰাই থাকিব লাগিব। এনেকৈ যদি আপোনাৰ বেছিকৈ যদি লৰাই থকা নাযায়, তেতিয়াহ'লে লাগি যোৱাৰ ভয় থাকে। আৰু লাগি গ'লে আৰু জানেই নাৰিকলৰ লাড়ু কি হ'ব। এনেকৈ লৰাই থাকিব লাগিব। এনেকৈ মই গেছৰ ফ্লেমটো গেছৰ জুইটো মই কমাই পেলাই এনেকৈ ভাজি থাকিব লাগিব। ভাজোঁতে অলপ সময় লাগিব, কিন্তু এনেকৈ ছাইডত লাগি ধৰিছে, আপোনালোকে এনেকৈ খুব লৰাই থাকিব। ছাইডৰ লাগি থকাকণ এনেকৈ আপোনালোকে আঁতৰাই দিব, নহ'লে তাতে দেই আহিব, লাগি ধৰিব, জ্বলি যাব, লাড়ুকেইটা ৰঙা হ'ব। নাৰিকলৰ লাড়ু আমাৰ সকলোৰে বনায়, কিন্তু বনালেও আমাৰ কিছু মহিলাই এতিয়াও খুব ধুনীয়াকৈ লাড়ু বনাব পৰা হোৱা নাই। তো মই সেইসকলকহে আজি ভাবিলোঁ, মই যিহেতু বনাওঁ, গতিকে মইনো কেনেকৈ লাড়ু বনাওঁ। অৱশ্যে সকলোৰে বনোৱা এইবিলাক ডিজাইনবিলাক বেলেগ কেনেকৈ কি বনায়, সকলোৰে নিয়মবিলাক বেলেগ। মই এনেকৈয়ে বনাইছোঁ যেনিবা। মই খুব কমকৈ বনালোঁ আজি অৱশ্যে, যিহে নাৰিকলৰ দাম হৈছে। বনাম আৰু কেইটামান চুজি মিক্স কৰি, কিন্তু এইকেইটা অকল চেনি আৰু নাৰিকল দি বনাম। যিহেতু মোৰ ল'ৰাই চুজি দিলে বেয়া পায়, সেইকাৰণে কেইটামান মই অকল নাৰিকল আৰু চেনি দি বনাইছোঁ, আৰু তাৰপিছত অলপ বেছিকৈ চুজি আৰু নাৰিকল দি বনাম। এনেকৈ আপোনালোকে খুব ঘনকৈ লৰাই থাকিব। ছাইডত লাগি থাকিলে ইয়াতে
অকণমান এনেকৈ আঠা আঠা ধৰিব লাগিব ইয়াতে। মই এতিয়া হোৱাৰ আগমুহূৰ্তত আমাৰ প্ৰায় হৈছেই বুলিব পাৰি, মই অকণমান ইলাচিটো মানে দিলে মানে তাৰ যিটো গোন্ধটো ভাল লাগে, সেইকাৰণে মই অলপ ইলাচি দিছোঁ। এনেকৈ লৰাই থাকিব। এয়া কাষত যিহেতু এনেকৈ চেনিটো লাগি লাগি ধৰিছে, দেখিছেনে আপোনালোকে? কেৰাহীটোৰ কাষত বগা বগা হৈ গৈছে। গতিকে মই গম পাইছোঁ, এনেকৈ চাওকচোন, এয়া আঠা ধৰিছে, এনেকৈ আঠা ধৰিছে। গতিকে আৰু এতিয়া ভাজি থাকিলে মানে টাইট হৈ যাব, মানে সৰসৰীয়া হ'ব। গতিকে মই এতিয়া ইয়াতে কেৰাহীখনত থৈ দিলে সৰসৰীয়া হ'ব, সেইকাৰণে মই ইয়াতে নমাই লৈছোঁ বেলেগ এখন কেৰাহীত। বেলেগ এখন কেৰাহীত নমাই লৈছোঁ। তো এনেকৈ গৰম ভাপটো যিহেতু থাকিব লাগিব, সেইকাৰণে এনেকৈ ৰাখিব লাগিব। এনেকৈ গৰম ভাপটো থাকিব লাগিব, সেইকাৰণে এনেকৈ ৰাখিছোঁ। এতিয়া মই গৰমে চাওকচোন আপোনালোকে ডাঙৰ সৰু নিজৰ ইচ্ছামতে বনাব। মই বাৰু অলপ সৰুকৈ বনাওঁ। নাৰিকলটো অকণমান আপোনালোকে যদি কোমল হ'বলৈ এনেকৈ ঘূৰাবলৈ, সৰসৰীয়া হ'লে এনেকৈ নহ'ব। গোল কৰোঁতে অলপ এনেকৈ খুব বেছি টিপি নিদিব, এনেকৈ মাজৰ এই ভাজটোত এনেকৈ। দেখিছে নহয় আপোনালোকে? মই এনেকৈ দিছোঁ, এইটো দেখিছে নহয়? বহুদিনৰ পৰাই ভাবি থাকোঁ এনেকৈ বনাওঁ বুলি, কিন্তু সময় নহয় যে, সেইকাৰণে এইবাৰ ভাবিলোঁ কি নাই, বনাই পেলাই আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। খুব ধুনীয়া, অলপ পিছত টাইট হৈ যাবগৈ। ঘৰৰ মানুহখিনি খুব ভালকৈ বস্তুবিলাক বনাই খোৱাটো কিমান ভাল লাগে, কিমান মজা লাগে। আমাৰ গৃহিণীসকলৰনো কি আৰু, সেইখিনিতে আমি ফূৰ্তি পাওঁ। অৱশ্যে ভালকৈ আমাৰ নিজৰ মানুহজনক, পৰিয়ালৰ মানুহখিনিক বা ল'ৰা ছোৱালীক ভাল লগাকৈ বস্তুখিনি বনাই খুৱাব পাৰিলে আমাৰ ভাল লাগে। আমি আনন্দখিনি তাতেই পাওঁ। মোৰ কথা হ'ল কি, বস্তু এটা বনোৱাটো ডাঙৰ কথা নহয়, কিন্তু বস্তুটো মানে খাই সকলোৱে ভাল পাব লাগে। মই চেনিৰ পৰিমাণটো কমাই দিলোঁ। চেনিৰ পৰিমাণটো বেছি হ'লে ইয়াতে ৰসটো বাহিৰৰ ফালে ওলাই যায়গৈ অৱশ্যে, কিন্তু মই চেনিৰ পৰিমাণটো কিয় কমাই দিছোঁ, কাৰণ আজিকালি মানুহে বহুত মিঠাটো কম খায়। লাৰুটো চেনি লাগিলে খাবলৈ টান পায়, সেইকাৰণে নাৰিকলৰ লগত চেনিটো অলপ মিক্স খোৱাকৈ মই কমাই দিছোঁ চেনিৰ পৰিমাণটো। আপোনালোকে যদি কেতিয়াবা অকণমান যদি মানে নাৰিকলটো বেছি ভাজা নিচিনা হয়, তেতিয়া অকণমান আপোনালোকে গাখীৰ তাত ব্যৱহাৰ কৰিব পাৰে, কেঁচা গাখীৰ অকণমান ব্যৱহাৰ কৰিব পাৰে, তেতিয়া বনাই ভাল পাব। এনেকৈ মই বনাই আছোঁ। এনেকৈ এয়া এনেকৈ মই লাষ্টলৈ যিকেইটা ৰয় সেইকেইটা অলপমান সৰসৰীয়াই হ'ব খোজে, তথাপিতো মানে শুকান হৈ যায়গৈ। সেইকাৰণে আমি নাৰিকলৰ লাড়ু বনালে সদায় কমকৈ বনাব লাগে, আৰু যেতিয়া ভাজা যায় অলপ আঠাটো খুব বেছি আঠালে আমি ৰৈ থাকিব নালাগে, তেতিয়া লাষ্টলৈ আমি লাড়ুকেইটা বনাবলৈ বা পকাবলৈ অসুবিধা হ'ব। এইটো ধুনীয়াকৈ দেখিছেনে আপোনালোকে? খুব সুন্দৰ এইটো এটা হ'ব বাৰু। এই আমাৰ লাড়ু হৈ গ'ল, চাওকচোন কি সুন্দৰ
অৱশ্যে মোৰ এতিয়া মই আবেলি হৈছেতো, সেইকাৰণে পোহৰৰ যিটো ব্যৱস্থা সেইটো লাইটৰ ব্যৱস্থাটোৰ কাৰণে মোৰ অৱশ্যে লাড়ুকেইটা অকণমান চাগে বা ভাজা অকণমান ৰঙচুৱা দেখিছে, কিন্তু নহয়, বগাই হৈছে। কিন্তু লাইটৰ লগত বহুত কথা থাকে আমাৰ, সেইকাৰণে এই চাওকচোন, মোৰ এটা নাৰিকলত, মই এটা নাৰিকলেই লৈছিলোঁ, এটা নাৰিকলত 2 কাপ হৈছিলে আৰু 1 কাপ চেনিত এইখিনিহঁত মোৰ লাড়ু। গতিকে আপোনালোকেও এনেকৈ বনাব, খুব ভাল লাগিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পায় তেনেহ'লে এটা লাইক কৰিব। আপোনালোক সকলোকে মই আকৌ পুনৰবাৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু সকলো ভালে থাকিব, শান্তিৰে থাকিব। আৰু আমাৰ মহিলাসকলক বিশেষকৈ মানে নিজৰ নিজৰ মানুহজনক, নিজৰ পৰিয়ালক, নিজৰ সন্তানক খুব সুন্দৰ খানা, মানে ভোগালী বুলি কওঁতে আজি উৰুকাৰ নিশা আমি খুব সুন্দৰকৈ খানা আমি মানে বনাই খুৱাম বুলি সকলোকে শেষত সকলোৰে মানে শান্তি কামনা কৰি মই আজিৰ ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ। নমস্কাৰ।